নাৱাজ আলীৰ সৈতে শিখা শৰ্মাৰ ভিডিঅ' ভাইৰেল হোৱাটছআপে নিশা 9:54 ভিডিঅ' কৰিছিল নাৱাজে। শ্বেয়াৰ কৰি সকলোকে দেখুৱাই দিয়ক যে গোবৰ ভক্ত হ'লে মানুহে কি কৰিব নোৱাৰে। নিজ জন্মদাত্ৰী মাতৃকো এৰি নিদিলে। শিখা শৰ্মাই লিখা এটা পোষ্ট আমি হুবহু পঢ়ি শুনোৱাই দিছোঁ। তেওঁ লিখিছে, হঠাৎ সামাজিক মাধ্যমত ভাইৰেল এটা পোষ্ট চাওক আৰু কিদৰে লিখা হৈছিল পোষ্টটোত, লগতে ভাইৰেল এই কেইখনমান ফটো। আচল ৰহস্য শুনিলে আপুনিও হতভম্ব হৈ পৰিব। জনপ্ৰিয় লেখিকা শিখা শৰ্মাৰ জনপ্ৰিয়তাক দাগ লগাবলৈ মাতৃপুত্ৰৰ পবিত্ৰ সম্পৰ্ককে এৰি দিয়া নাই একাংশ মানৱৰূপী দানৱে। মিছা কথাৰ ঠেংচুটি। ফটোত এইটো আমাৰ সৰু পুত্ৰ, ক্লাছ 9ত পঢ়ি আছে, নাম মনমন, স্কুলৰ নাম অভিনৱ প্ৰিয়দৰ্শন শৰ্মা। যোৱা মাৰ্চ মাহৰ 21 তাৰিখে 2023 আমি সপৰিয়ালে উজনি অসম ভ্ৰমণলৈ গৈছিলোঁ। শিৱসাগৰত আমি দুৰাতি আছিলোঁ। এই ফটোখন তেতিয়া আমি থকা শিৱসাগৰৰ হোটেল স্কাইচেফত তোলা। মই তেতিয়াই ফেচবুকত আপলোড কৰিছিলোঁ এই ফটোখন। এতিয়া এই ফটোখনক লৈ কোনোবা মূৰ্খই নগাঁৱৰ হোটেলত, মই কোনোবা নাৱাজ আলীৰ লগত ৰাতি হোটেলত তোলা বুলি ভাইৰেল কৰিছে। গাত পুৰণি ধৰা এচাম মানুহ শিখা শৰ্মাৰ পাছত লাগি থাকে। ন' প্ৰব্লেম, লাগে দেখোন মুন্না ভাই, অল দ্য বেষ্ট, হাৰি যাবি। শিখা শৰ্মাক নিজ প্ৰতিপন্ন কৰিবলৈ ঔকাত আৰু দম লাগিব। চেষ্টা কৰি থাক, চেষ্টা কৰাত অসুবিধা নাই। মই মোৰ শুভাকাংক্ষীসকলক মোৰ কথাখিনি জনালোঁ। শিখা শৰ্মা এনেধৰণেই শিখা শৰ্মাই নিজৰ ফেচবুকত এটা পোষ্ট লিখিছিল। আৰু আপুনি এই ঘটনাটো সম্পূৰ্ণ কি বুলি আপোনাৰ মন্তব্য কি সেয়া আপুনি জনাব।